আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'লৈ আৰু এইফালে মানে এতিয়া হৈছে আবেলি সময় আবেলি একদম চিঞৰ-বাখৰ হৈ গৈছে আমাৰ ক'ত গ'ল এইফালে নীৰৱ হাল্লা কৰি আছে চকী-টকী পেলাই আৰু এয়া হিৰণময় চাইকেল চলাইছে আজি ভাবিছোঁ মই হিৰণময় চাইকেলত উঠাব পাৰিবা নাই মোক উঠাব পাৰিবা নাই পাৰিবা বোলে তাকে চেষ্টাটো কৰি চাওঁ ব'লা ক'ত উঠাবা এইফালে হেৰি নাই এইফালে কেৰিয়া নাই ইয়াতে বহি ল'ম নেকি হে এয়া ব'লা বেয়া গৈছে আহি বোলে নীৰৱে দেখিছে নাই কেনেকুৱা বুন্দা দি চাইছে এই নহ'ব এইবাৰ হাৰ্দি মূৰ্তি ভঙা কাম হৈছে আমাৰ আৰু এয়া কি চাইছিলা ভৰিত যদি কেনেবাকে চাইকেল লাগে নহয় আজি কি হ'ব হেল্ল' এভৰিৱান কৈ দিয়া আজি ৰাতিপুৱা মানে মই আৰু হিৰণময় আগফালে কাম কেইটামান কৰি আছিলোঁ আৰু তাৰপৰা অকণমান মানে তাৰ জলপানটো দিওঁতে দেৰি হৈ গ'ল আৰু দেৰি হৈ যোৱা আমাক কেনেকৈ চাইছে একদম হিৰণময় মোকে এনেকৈ চাইছোঁ একদম এনেকৈ চাইছোঁ বা এয়া হাঁহিছে চাওক এনেকৈ চাইছোঁ হে বেলেগ চাউনি দিছে মই বোলো বাহ বেলেগ চাউনি আৰু এতিয়া আমাৰ আজি মানে ভিডিঅ'টো আবেলিৰ পৰাই আৰম্ভ কৰি দিছোঁ মানে আবেলিৰ পৰা আজি আৰম্ভ কৰি একেবাৰে নিশা সমাপ্ত কৰি আৰু আজি আমি আবেলিৰ পৰা কি কৰোঁ কি নকৰোঁ আপোনালোকক সকলোখিনি দেখাইছোঁ দেখাইছোঁ এয়া তুলসী পাত ছিঙিলেই আমাৰ ৰাইজে আৰু এইফালে মোৰ দোকানলৈ কাষ্টমাৰ আহিছে কি লাগিব তোমাক হাঁহিছে বিস্কুট আজি বহুত দিনৰ মূৰত বিস্কুট এপেকেট বিকিম আৰু বহুত দিন নহয় এনেই কৈছে ধেমালি কৰিছিলোঁ আৰু এতিয়া এইফালে আমি আজি আবেলি এতিয়া কি কৰিম কিনো কৰিম আৰু এইকেইটাৰ লগত আৰু এয়া হাই কাই কৰি থাকিবলগীয়া হৈছে কি ভৰাইছা এইফালে ককায়েকে চাইকেল চলাইছে আৰু এইফালে বাস্কেটত কিবাকিবি ভৰাইছে এইফালে ভায়েকে লুটিয়াই দিছে এয়াই আমাৰ আবেলিৰ কৰ্মকাণ্ড কেনেকৈ আগতে কিমান চাইকেল চলাই কলেজলৈ যাওঁতে কিমান চাইকেল এনেকৈ চলাই গৈছিলোঁ কেলে নোৱাৰিম এতিয়া ডাঙৰ নোৱাৰিছে ডাঙৰ কৈছে আগলৈ যোৱাই পিছফালে যোৱা আহি গৈছে আমাৰ নীৰৱ একদম ধুনীয়াকৈ আৰু চলাম কিমান দিন নহয় কিমান বছৰৰ মূৰত আজি হিৰণময় চাইকেল চলাইছে নোৱাৰিছা এনেকে নবনাব পেডেল মাৰিব লাগিব তোমাৰ চাইকেল আমাৰবোৰে ভাল আছিলে আগৰ দিনৰ চাইকেল আহিলে এইফালে নীৰৱ উঠিলে কোচত তাৰমানে ৱাকাৰত উঠি ভাগৰ লাগিলে আৰু এয়া একদম টাপুককেনে উঠি লৈছে কোচত আৰু এতিয়া কোচত উঠি অকণমান সময় আৰু আছে গধূলি হ'বলৈ উপভোগ কৰিব গাড়ী মটৰ যোৱা নোযোৱা কিমান কি গৈছে হিচাপ কৰিব নেকি ন নীৰৱ পাৰিবা নাই হে কেইখন গৈছে এইফালে এখন গৈছে আৰু এইফালে সন্ধিয়া হৈছেগৈ আৰু অলপ বাকী আছে মই দি দিছোঁ দোকানৰ লাইট আৰু এয়া দোকান সৰু সুৰা দোকান এইফালে লাইট দি দিলোঁ আৰু এয়া হিৰণময় নীৰৱ গৈছে এই ভিতৰত কি খাইছে চাওঁগৈ ৰ'ব কি খাইছা তোমালোকে চানা ভুজিয়া হা কেনেকুৱা লাগিছে বহুত খাইছে শেষ কৰি পেলালে চেছ গানটো গাই দিয়া আকৌ তোমাৰ গানটো গাই দিয়া আকৌ ধুনীয়া হৈছে আৰু সেনেকৈ গায় আচ্ছা আৰু এতিয়া খাম একেবাৰে লাল চাহ একাপ ধুনীয়াকৈ আৰু তাৰ লগত আজি খাম মই মানে আমি পপকৰ্ণ এয়া 10 টকীয়া পেকেট পপকৰ্ণ
এতিয়া দি দিম কুকাৰত আৰু কুকাৰত দিয়াৰ লগে লগে এইফালে কুকাৰ পাতি দিছোঁ 3 মিনিট সময়ৰ পিছত একদম পপকৰ্ন ৰেডি হৈ যাব একদম জ্বলা জ্বলা পপকৰ্ন খাই দিম এয়া একেবাৰে পপকৰ্ন হৈ আছে কুকাৰ ঢাকনি গুচাবই নোৱাৰি থপথপীয়া পপকৰ্ন ৰেডি হৈ গৈছে একেবাৰে 3 প্লেট সজাই লৈছোঁ এতিয়া আৰামছে খাই লওঁ এয়া হিৰণ মই পঢ়াবলৈ আৰম্ভ কৰিছোঁ গধূলি সময়কণ অলপ পঢ়াই মেলি আজৰি কৰি ল'লে চিন্তা নাই নহ'লে দিনটোতো নপঢ়েই ধুৰন্ধৰ কোবাই চাইকেল চলাই ব্যস্ত হৈ থাকে সেইটো কাৰণে সন্ধিয়া সময় এঘণ্টামান সময় আৰু তাৰ লগত এনেদৰে লিখা পঢ়া সময়ত ব্যস্ত থাকোঁ আৰু এফালে আমাৰ নীৰৱে হাল্লা কৰি আছে অলপকৈ আৰু তাৰ পৰা বনাম আজি ইয়াৰ পঢ়া শেষ হ'লে আৰু ভাত পানী বনাম যোগাৰ কৰিম বাৰু ভাত পানী এইফালে মাছ আনিছে আৰু এয়া ফুলকবি আৰু আছে এইফালে বিলাহী ফুলকবি আৰু মাছ একদম ধুনীয়াকৈ বনাই ল'ম এতিয়া আৰু এইফালে মই আদা ৰচুন দুটকুৰিমান লৈ লৈছোঁ আৰু এয়া হিৰণ মই কিতাপ পঢ়া হৈ গ'ল হয় নাই আৰু এয়া মাছ প্ৰায় হৈ গৈছে আৰু অলপ বাকী আছে বজাৰৰ পৰা আনিছে আলু পিঁয়াজ এয়াই আমাৰ হিৰণ মই কামত ব্যস্ত হৈ আছে মাকক অলপ সহায় কৰি দিছে আৰু এইফালে আমাৰ উপভোগ কৰি আছে এওঁ কাম কৰাত ব্যস্ত নহয় এওঁ কাম বঢ়োৱাত ব্যস্ত হয় নাই লাহে আৰু এইফালে মোৰ মাছ হৈ গৈছেগৈ মাছ ফ্ৰাই কৰা হৈ গ'ল এতিয়া মই ফুলকবি বিলাহী বনাবলৈ কাৰণে প্ৰথমতে বিলাহীখিনি ফ্ৰাই কৰি লৈছোঁ আৰু এয়া আমাৰ কাম আজৰি হোৱা নাই ৰাইজবোৰৰ এইফালে কি বনাইছে মায়ে তাকে চাইছে ন মোৰ একদম পাকঘৰ পূৰা চকু দিছে এয়া হিৰণ মই কৰি আছে আৰু কাম এইফালে কাম বঢ়াই আছে আৰু এইফালে কাম কৰি আছে এয়া দেখিছে কেনেকুৱা এয়া মই ফুলকবি দি দিলোঁ ফুলকবি বিলাহী এতিয়া এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম আৰু এয়া আনিছোঁ বেঙেনা দুটা জলকীয়া কেইটামান এয়া আমাৰ উৎপতীয়াই খেল খেলি আছে আৰু এইফালে ছাৰে কি কৰিছে জানো কি কৰিছা হা দাদাক চাইছা বেঙেনা আলু বিলাহী আৰু মাছৰ মূৰ দিয়া হৈ গৈছে এইফালে ফুলকবি আলু সিজি গৈছে এতিয়া মই ইয়াত দি দিম মাছ এয়া একদম ডাঙৰ পিচ দি দিছোঁ এইফালে মই নীৰৱৰ কাৰণে জলপান মানে কি আৰু ভাত যোগাৰ কৰিছোঁ তাক এতিয়া ভাত খুৱাবলৈ আৰম্ভ কৰি দিছোঁ এয়া আৰু অকণমান মাছ দিম কাট বাচি আৰু এইফালে হাতা লৈ ৰান্ধনি একেবাৰে ৰৈ আছে ভাত বাঢ়িবলৈ এয়া নীৰৱ ঐ নীৰৱ ভাত কেইটামান বাঢ়ি দিবা নি এইখিনি ঠাণ্ডা হৈ লওক তাৰপৰা খুৱাব লাগিব ধুনীয়াকৈ এয়া বেঙেনা মাছৰ মাথা ভাজি ভাত বাঢ়ি আছোঁ আৰু মাছ ভাত যিহেতু অলপ সোনকাল হৈছে আজি খোৱাটো আৰু ইমান ঠাণ্ডা নহয় স্কাৰ্ফ লৈ মানে মই গোটেই ক'ব নোৱাৰা হৈ গৈছোঁ আৰু গধূলি মানে বেছিকৈ ঠাণ্ডা লাগি যায়গৈ দিনতো ঠাণ্ডা লাগেই আৰু ৰাতিলৈ বেছি ঠাণ্ডা লাগে একদম মানে কাণ থিৰথিৰাই গৈছেগৈ এয়া হিৰণ মই ভাত খাইছে আৰু নীৰৱে ককায়েকলৈ খুব চাইছে এইফালে ময়ো অকণমান আৰু খুৱাই দিছোঁ আৰু বাচি কাঁইট বাচি দি দিছোঁ বেচেৰাটো খাবলৈ ইচ্ছা কৰিছে হিৰণ মই একেবাৰে চুচি বাচি লৈছে আৰু অলপ জোল বাকী আছে সেইখিনিও ধুনীয়াকৈ খাই দিছে নীৰৱক পুৰিছে যদিও কৈ পূৰা খাইছে আৰু এইফালে হিৰণ মই একেবাৰে চুচি বাচি খাইছে এয়া নীৰৱৰ এক্টিং কৈ খাইছে জ্বলা হ'লেও ই খাই খুব ভাল পায় আৰু এয়া ময়ো ভাতকেইটা খাবলৈ বহিলোঁ এইফালে হিৰণ মই খাই আছে তাৰ শেষেই হোৱা নাই নীৰৱে আছে খেলি আছে তাৰ পেট ভৰ্তি হৈ গৈছে যেতিয়া আৰু চিন্তা নাই অকণমান আৰু ইফাল সিফাল কৰি টানি মেলি আছে মোক মানে আমনিয়ে কৰি আছে এয়া আকৌ খাবলৈ ল'লেই নহয় এয়া তাৰ মানে হেঁপাহ পলোৱাই নাই ইমানেই খাইছে মোৰ স্কাৰ্ফখন টানিছে বা চুৱেটাৰ টানিছে তাৰ মানে কি
ক'ম আৰু মাক আৰু ককায়েকে খোৱা দেখি সিও মানে চকীত বহিয়ে খাব লাগে এনেকুৱাকৈ সি কৰি আছে আৰু মই ধুনীয়াকৈ খাই লওঁ এফালে হিৰণ্য কেমেৰাটোলৈ চাই আছে অলপকৈ খাইছে মই কৈছোঁ খোৱা ইমানকৈ চাই থাকিবলৈ কি প্ৰয়োজন আছে আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই বাই সকলোকে